কালিকা পুৰাণৰ মতে কামাখ্যা মন্দিৰ কেনেকৈ সৃষ্টি হৈছিল ইয়াৰ আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ। কামাখ্যা মন্দিৰৰ বিষয়ে আন এটা মনোৰম কাহিনী আছে। প্ৰাচীন অসমৰ ৰজা নৰকাসুৰ তেওঁ অতি পৰাক্ৰমী আৰু শক্তিশালী আছিল। তেওঁ জাগ্ৰত দেৱী কামাখ্যা মন্দিৰৰ প্ৰতিষ্ঠা কৰি পূজা কৰিছিল। পিছে তেওঁ ইমানেই সাহসী আৰু অহংকাৰী হৈ উঠে যে এসময়ত তেওঁ দেৱীক বিয়া কৰাবলৈ প্ৰস্তাৱ দিয়ে। দেৱীয়ে নৰকাসুৰক এক ৰাতিৰ ভিতৰত পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈকে পথ নিৰ্মাণ কৰিবলৈ কয় আৰু লগত মন্দিৰৰ কাষত এটা ফিচাৰী খান্দিব পাৰিলেহে তেওঁ বিয়াত সন্মতি দিব বুলি জনায়। দুৰ্বাৰ ক্ষমতাশালী আৰু সাহসী নৰকাসুৰ কামত লাগি যায়। নৰকাসুৰে কামাখ্যাত একে ৰাতিৰ ভিতৰতে বিশ্বকৰ্মাৰ দ্বাৰা কামাখ্যা মন্দিৰ আৰু 3টা শিলৰ খটখটি নিৰ্মাণ প্ৰায় শেষ কৰি পেলাবলৈ ধৰে। ইয়াকে দেখি দেৱীয়ে ভয় খাই পুৱা হোৱাৰ আগতেই এটা মতা কুকুৰাক ডাক দিবলৈ আদেশ দিয়ে। মন্দিৰ আৰু 2টা খটখটিৰ কাম সম্পূৰ্ণ হৈছিল। 3য় খটখটিটোৰ কাম আধা হোৱা অৱস্থাতে কুকুৰাটোৱে ডাক দিয়ে। কুকুৰাটোৰ ডাক শুনি পৰাজিত হৈ খঙত নৰকাসুৰে খেদি গৈ কুকুৰাটোক কাটি পেলায়। এই কাহিনীৰ মতেই মন্দিৰৰ পথটোক আজিও কুকুৰা কটা পথ বুলি জনা যায় আৰু 3য় খটখটিটো সম্পূৰ্ণ নোহোৱাকৈ থাকি যায়। পৌৰাণিক কাহিনীটো ইমানেই আছিলে। অতীতত কামাখ্যা মন্দিৰটো কি আকাৰৰ আছিলে সেইটো জনা নাযায়। বাহিৰৰ শত্ৰু আক্ৰমণত ধ্বংস হোৱা মন্দিৰটো বৰ্তমান ৰূপত কোচ ৰজা নৰনাৰায়ণে 1565 খ্ৰীষ্টাব্দত পুনৰ নিৰ্মাণ কৰে। মন্দিৰৰ ভিতৰত কোচ ৰজা নৰনাৰায়ণৰ এখনি শিলালিপি, নৰনাৰায়ণৰ আৰু চিলাৰায় শিলামূৰ্তি আছে। কামাখ্যা মন্দিৰৰ আশে-পাশে পোৱা মূৰ্তি ভাস্কৰ্যসমূহ 14 শতিকাৰৰ পৰা 17 শতিকাৰ ভিতৰৰ বুলি অনুমান কৰা হৈছে। কামাখ্যা মন্দিৰৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত যদি চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিব।